শ্ৰদ্ধা আৰু ভক্তিৰে মই ৰুণুমণি আপোনালোক সকলোকে মোৰ ৰুণুমণিজ লাইভ ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া আমাৰ নামঘৰত বৰসভা। এয়া বৰসভাৰ আগদিনাখন আমি সকলোৱে মিলি পকা মিঠৈ বনাইছোঁ। এইবাৰ আমাৰ কিছু গোপিনী কম আৰু বতৰ বৰ ডাৱৰীয়া, সেয়েহে নামঘৰত যথেষ্ট মানুহ এইবাৰ কমো হৈছে। আৰু আজিৰ দিনটোত চাফ চিকুণ কৰা, পকা মিঠৈ বনোৱা এইখিনি কামেই বেছিকৈ হয় নহয়নে বাৰু। আৰু আমাৰ নামঘৰতনো কেনেধৰণে আমি বৰসভা পালন কৰিছোঁ তাকে চাওঁ আহকচোন। এয়া আমাৰ পকা মিঠৈ প্ৰায় 2200ৰ ওপৰৰ পকা মিঠৈ হৈছিলে। এয়া পকা মিঠৈ আৰু পিছদিনাখন এয়া ৰাতিপুৱা একেবাৰে বতৰ বেয়া, বৰষুণ, ধাৰাসাৰ বৰষুণ হৈ আছিল। তেনে পৰিস্থিতিটো যথেষ্ট ভক্তপ্ৰাণ বৈষ্ণৱ নামঘৰত গোট খাইছিলে আৰু এয়া আশীৰ্বাদ আৰম্ভ হৈছে। গতিকে চাওক বৰসভা। এইফালে এয়া গোপিনীসকলে মাহ প্ৰসাদ ধুই আছে। দুগৰাকী গোপিনীয়ে মাহ প্ৰসাদ ধুইছে আৰু ইয়াত ইফালেও এয়া গোপিনী সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। ইফালে বৌহেত বহি আছে, ইফালে কোমল চাউল তিয়াইছে। এয়া কোমল চাউল খাবলৈ এবাৰ এয়া বুট দালি ভকতে বনাই আছে। তেল মাৰিব আৰু এতিয়া তেল দিব। দুইজন ভকতে ধুনীয়াকৈ বনাই আছে।
সামৰাৰ পিছতে সকলো ভকত বৈষ্ণৱে জলপান খাই লোৱা হ'ল। তাৰ লগতে শেহতীয়াকৈ ময়ো এয়া জলপান খাবলৈ বহিছোঁ। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটি ভিডিঅ' আগবঢ়ালোঁ। আপোনালোকে আঁকোৱালি ল'ব বুলি ভাবিছোঁ। আৰু আমাৰ নামঘৰৰ বৰসভাহৰ এই কেনেধৰণেৰে আমিনো পালন কৰিছিলোঁ তাকে আপোনালোকক দেখুৱালোঁ। আৰু এই কণমানিজনীয়ে মোক যথেষ্ট সহায় কৰি দিছিলে। আৰু শেহতীয়াকৈ আপোনালোকে প্লিজ ভিডিঅ'টি লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ।